নমস্কাৰ প্ৰিয় দৰ্শক, ৰান্ধনীশালৰ ৰন্ধন প্ৰণালী কিছু সম্যক অভিজ্ঞতাৰে মম কিটচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি বিহাৰী ষ্টাইলত মুৰ্গী মাংস এখন বনালোঁ। চাওকচোন কেনেকৈ বনালোঁ। মাংসখিনি 1.5 কেজি আছিল। 1.5 কেজি মাংসত 6টা পিঁয়াজ, 5টা বিলাহী আৰু নহৰু 2টা। মাংসখিনিত নিমখ হালধি আৰু ৰেড চিলি পাউডাৰ দি মেৰিনেট কৰি থ'লোঁ আধা ঘণ্টা। তেল গৰম হ'লত জিৰা, তেজপাত, শুকান জলকীয়া, লং, দালচিনি, ইলাচি এইখিনি দিলোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম। তাতে গোটা নহৰু 2টাও দিছোঁ। একেলগে গোটেইখিনি ভাজিম। এয়া 2টা দিলোঁ। এতিয়া আদা দিলোঁ 1 বাটি, নহৰু দিলোঁ সৰু বাটি, জলকীয়া দিলোঁ কেইটামান, ইচ্ছা অনুসৰি দিব আপোনালোকৰ সোৱাদ অনুসৰি, ধনিয়াও। আৰু মাংসখিনি ফ্ৰাই হৈ গ'ল, কাঢ়ি থৈছোঁ। পিঁয়াজ আৰু বিলাহীখিনিও একেলগে সেইখিনি তেলতেই ভাজিছোঁ। ধুনীয়াকৈ ভাজিম। নিমখ দিলোঁ 1 চামুচ, আগতেও নিমখ দি থোৱা আছে। এতিয়া আদা নহৰুখিনি একেলগে দিছোঁ, পিচি থোৱা আদা নহৰু। এতিয়া ভাজিছোঁ, অলপ ভালকৈ ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ৰেড চিলি পাউডাৰ 3 চামুচ দিলোঁ, আপোনালোকে ইচ্ছা অনুসৰি দিব। জিৰা, ধনিয়া 2 চামুচ দিলোঁ। গৰম মছলাও দিলোঁ 2 চামুচ। এই চাট মছলা 4 চামুচ দিছোঁ। এতিয়া সেইখিনি ভালকৈ তেল এৰালৈকে ভাজি থাকিম। ৰঙা হৈ গ'লত, ভজা হৈ যোৱাত আমি তাত কচুৰি মিঠি অলপ দি দিছোঁ, ক্ৰাছ কৰি পেলাই। এতিয়া সেইখিনি ভাজি ৰঙা হোৱাত তেলটো এৰিলত মাংসখিনি ভাজি থৈছিলোঁ যে, সেই মাংসখিনি এতিয়া তাত ঢালি দিলোঁ। এতিয়া আকৌ সুন্দৰকৈ গোটেইখিনি লৰাই ভাজি থাকিম। এতিয়া আটাইখিনি একেলগে ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া পানী দিলোঁ, জলকীয়া দিলোঁ কাটি থোৱা, আৰু ধনিয়া। এতিয়া গোটেইখিনি ভালকৈ ভাজিম আৰু জুইটো অলপ বেছিকৈ দিম। গৰম মছলা দিলোঁ আৰু 1 চামুচ। এতিয়া ভালকৈ উতলিবলৈ দিছোঁ। ধুনীয়াকৈ উতলি আছে, খুব সুন্দৰ গোন্ধ ওলাইছে, ধুনীয়া কালাৰ উঠিছে। চাওকচোন, পানীটো এতিয়া শুহি গ'ল আৰু এতিয়া পূৰা গ্ৰেভি হৈ গৈছে একদম। এয়া বনাই হৈ গ'ল। চাওকচোন কি সুন্দৰ ৰং হৈছে, খাবলৈও কিছু সোৱাদ হৈছিল দেই।